আজি বহুত আনন্দৰ দিন, ঐতিহাসিক এটা দিন, কিয়নো আমাৰ এই উত্তৰ অঞ্চলত উচ্চ শিক্ষাৰ তেনেকৈ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ নাছিলে। 2001 চনত BTC গঠন হোৱাৰ আগত এই অঞ্চলৰ উচ্চ শিক্ষাৰ এটা অনুষ্ঠান লাগে বুলি ইয়াৰ মানে বিজ্ঞ মহলে আলোচনা কৰিলে, আমাৰ এডুকেটেড মহলে আলোচনা কৰিলে, গাৰ্জিয়ান মহলে আলোচনা কৰিলে, আৰু তেনে ক্ষেত্ৰতেই এটা অনুষ্ঠান ইয়ালৈ স্থাপন কৰা যাওক বুলি, আৰু নামাকৰণটো হ'ল আমাৰ বুডুফা উপেন্দ্ৰ ব্ৰহ্মৰ নামতেই কৰা যাওক বুলি। হায়াৰ ছেকেণ্ডাৰী এটা তেতিয়া জুনিয়ৰ কলেজ বুলি কোৱা হৈছিলে, জুনিয়ৰ কলেজ মানে স্থাপন কৰা হৈছিলে, আৰু জেগাটো তেতিয়া তেনেকুৱা নাছিল কাৰণে আমাৰ ঢালিগাঁও বড়ো সাহিত্য সভাৰ এই অফিচ প্ৰাংগণতেই এইটো আৰম্ভ কৰা হৈছিলে। ইয়ালৈ পিছলৈ শ্বিফ্ট কৰা হ'ল এইটো জেগাত, কাজলগাঁও এইখিনি জেগাত। আৰু এই অঞ্চলটো তেনেকৈ জংঘলেৰে পৰিপূৰ্ণ আছিলে, আৰু এটা সময়ত ইয়াত আমাৰ আই নদীৰে বানপানীৰ মানে কবলত পৰি কিছুমান ব্যক্তিসকলক ইয়ালৈ অনা হৈছিলে। পিছত তেওঁলোকৰ আলোচনা মাধ্যমত তেওঁলোকক অলপ মানে ওচৰতে তেওঁলোকক শ্বিফ্ট কৰাই এইখন জেগাত কলেজখন স্থাপন কৰা হৈছিল। কালক্ৰমত আমাৰ জুনিয়ৰ কলেজটো মানে ডিগ্ৰী কলেজলৈ ৰূপান্তৰ হ'ল, আৰু আজি ছিনিয়ৰ ছেকেণ্ডেৰী, উপেন্দ্ৰ ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডেৰী আৰু উপেন্দ্ৰ ব্ৰহ্ম ডিগ্ৰী কলেজ যৌথভাৱে চিলভাৰ জুবিলি অৰ্থাৎ 25 বছৰ গৌৰৱা আজি এই ঐতিহাসিক দিনটো ইয়ালৈ পালন কৰা হৈছে। মই নথৈ আনন্দিত হৈছোঁ, কিয়নো এইখন জুনিয়ৰ কলেজৰ পৰা আৰম্ভ কৰি ডিগ্ৰী কলেজলৈকে যিখিনি পৰিক্ৰমা, 25 বছৰৰ যিখিনি যাত্ৰা, সেই যাত্ৰাত মই এজন স্থানীয় ব্যক্তি হিচাপে এই অনুষ্ঠানৰ লগত জড়িত হ'বলৈ মই পাইছিলোঁ। স্থাপনৰ লগতে আৰম্ভ কৰি আজিৰ দিনলৈকে মই ইয়াতে জড়িত হৈছোঁ, আৰু এইখন কলেজটো স্থাপন কৰাৰ পিছত এই অঞ্চলৰ উচ্চ শিক্ষাৰ যিখিনি অনুষ্ঠানৰ অভাৱ আছিলে সেই অভাৱ পূৰণ কৰিব পাৰিছে। আৰু এই অঞ্চলৰ ৰিম'ট অঞ্চলৰ ব্যক্তিসকল যেনেকৈ ছাত্ৰ ছাত্ৰীসকলেও ডিগ্ৰী কলেজ পঢ়িবলৈ বঙাইগাঁৱত যদিও যোৱা হয়, তথাপিও তাত মানে চিট নাপাইছিলে, কাৰণ বঙাইগাঁও কলেজে হিউজ ছাত্ৰ ছাত্ৰী হোৱাৰ কাৰণে তেওঁলোকৰ যিখিনি কাট অফ মাৰ্ক সেইটো হাই কৰাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰী পঢ়িবলৈ সুযোগ পোৱা নাছিল। কিন্তু এইখন ডিগ্ৰী কলেজখন স্থাপন কৰাৰ পিছত আজি এই অঞ্চলৰ শিক্ষাৰ এটা পোহৰ, উচ্চ শিক্ষাৰ এটা পোহৰ নিশ্চয় পাইছে। আৰু এই অনুষ্ঠানৰ মই আশা ৰাখিছোঁ আহি থকা সময়ত এটা প্ৰিমিয়াৰ এটা অনুষ্ঠান হিচাপে যাতে গঢ় দিব পৰা যায়। আজি এই সময়ত নিশ্চয়কৈ আমি আনন্দিত হৈছোঁ, যাতে এই স্কুলৰ বা এই কলেজৰ ভৱিষ্যত উজ্জ্বল মই কামনা কৰিছোঁ। এবাৰহে ভাল হৈছে। চৰি ৰে।
হল জি হল